So hey guys, happy new year. সকলোলে নিউ ইয়াৰ্ছৰ শুভেচ্ছা যাচিলোঁ চবৰে যাতে 2021টো বহুত ভালকৈ যাওক সেইটোৱে কামনা কৰিছোঁ কাৰণ 2020 যেনেকৈ গ'ল এতিয়া আকৌ ঘূৰি নাহে যিহেতু এইটো নিউ ইয়াৰৰ মোৰ প্ৰথম ভিডিঅ' চ' সেইটো কাৰণে আৰম্ভণি আপোনালোকক হেপী নিউ ইয়াৰ কৰিয়ে আৰম্ভ কৰিছোঁ আপোনালোকে কেনেকৈ এনজয় কৰিলে কমেণ্টছত জনাব চ' 31st কালি দিনৰ টাইমত অলপ জেগা চেগা চালোঁ ঘূৰিলোঁ মেলিলোঁ আৰু তাৰপিছত ইভিনিঙত ঘৰত এনেই সৰুকৈ অলপ চেলিব্ৰেট কৰিলোঁ চ' সেইবিলাকে আপোনালোকে দেখা পাব এতিয়া চ' তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' ডাইৰেক্ট আমি জেগাটোলৈ গৈ আছোঁ ব'লক তেনেহ'লে চ' এইখনে হৈছে দিহিং পাটকাই জংঘল আপোনালোকে দেখা পাইছে দেখা পাইছে তেওঁৰ লগত আছে চান্দনু হাই কৈ দিয়া ধৰা ৰাস্তা চাওক না কি মজা পুৰা 2020 নিচিনা ৰাস্তা চাওক ৰাস্তা চাওক কি মজা ৰাস্তা আইঅ চ' গৈ আছোঁ এতিয়া বৰ মজা জেগা এটাত আপোনালোকে দেখিব আগতেও দেখিছে মোৰ ফাৰ্ষ্ট ভিডিঅ'ত দেখিছে তো সেইটো জেগালৈ গৈ আছোঁ 2020 যি ভাল হৈছিলে মোৰ লগত সেইটো জেগাৰ পৰাই হৈছিলে চ' আজি শেষৰ দিনা তালেই লৈ গৈ আছোঁ তেনেহ'লে ব'লক গৈ থাকোঁ চ' আজি আহোঁতে এইখনত আহিলোঁ এপ্ৰিলা 150 বহুত ধুনীয়া হয় দেখাত তামাম হয় ষ্টাইলটো বেয়া মজা লাগিছে আপোনালোকেও চাওক লুকছটো বৰ মজা হয় বাইকখনৰ বাইক বোলে লুকছটো বৰ মজা স্কুটিখনৰ আমাৰ চান্দনু ভাইৰ হয় এখন কেনেকুৱা চলাব বঢ়িয়া ন মজা পুৰা চব চাংগা চ' হে গাইজ ৱেলকাম টু মাই চেনেল ডিগবৈ ব্লগাৰ চ' আজি এটা মজা জেগাত আছোঁ একচুৱেলি 2020 জানেই আপোনালোকে বছৰটোতো কেনেকুৱা গ'ল চবৰে চ' 2020 এটলিষ্ট কিবা এটা যদি ভাল হৈছিলে মোৰ ইয়াৰ পৰাই হৈছিলে এই জেগাটোৰ পৰাই হৈছিলে সেই ব্ৰিজখন যোনে যোনে মোৰ ফাৰ্ষ্ট ভিডিঅ'টো চাইছা তেওঁলোকে গম পাবা যোনে নাই চোৱা একদম মোৰ ব্লগৰ ফাৰ্ষ্ট ভিডিঅ' মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ আপোনালোকে চাব চাই তেতিয়া আপোনালোকে এই ব্ৰিজখন দেখা পাব এইখন মোৰ আছিলে ফাৰ্ষ্ট ব্লগটোত চ' মোৰ ব্লগৰ জাৰ্ণি 2020তে আৰম্ভ হ'ল অক্টোবৰ মাহত আৰু এইখন ব্ৰিজৰ পৰাই চ' বহুত মেমৰিজ আছে এইখিনিৰ লগত এই ব্ৰিজখনৰ লগত 2020ৰ শেষ দিনটো অলপ সময় আহিলোঁ ইয়াত অলপ বহিলোঁ ধুনীয়াকৈ এনেকৈ ছানছেট চালোঁ তো ইয়াত পাৰতে এনেকৈ ধুনীয়াকৈ বহি চ' সেইফালে আছে মোৰ লগৰ চান্দনু চে হাই বহুত দূৰত আছে অলপ কেমেৰা চাই হয় মানুহটো চ' কেমেৰা চাই হয় মানুহটো সি মোক ক'লে যে মই নোলাওঁ মই অলপ দূৰত থাকিম তই মোক নেদেখাবি বাট মই ষ্টিল দেখাই দিলোঁ কাৰণ জানে আৰু লগৰে যোনটো মানা কৰে সেইটো কৰি ভাল লাগে ন আল্টিমেটলি চ' আজি 31st বুলি ঘৰতে একচুৱেলি সৰুকৈ এটা প্ৰগ্ৰেম মানে কি আৰু এনেই সৰু সুৰা ঘৰত চেলিব্ৰেশ্যন এটা কৰিছোঁ পাৰ্টি কোনো নাই তেনেকৈ আৰু ঘৰৰ মানুহখিনিয়ে আৰু ইয়াক মাতি দিলোঁ লগৰটোক চ' তেনেকৈ বনাম সৰুকৈ হেৰি কৰিম চ' ৰাতি বম খানা বনাম আজি খানা মই বনাম একচুৱেলি চব মই নবনাওঁ হাঁহটো বনাম চ' আবেলি আপোনালোকক লগ পাইছোঁ নহ'লে ডাইৰেক্ট ঘৰত আৰু ন ব'লক চ' আহি পাই গ'লোঁ ঘৰ এতিয়া বৰ্তমান বনি আছে এইফালে হাঁহৰ গ্ৰেভি চ' মই বনোৱা নাই পাপাই বনাইছে হাঁহৰ গ্ৰেভি চাওঁ কেনেকুৱা হৈছে কি হৈছে এইটো নিঞ্জা টেকনিক কাপোৰ নাথাকিলে চুৱেট চাৰ্টৰ এইটো লৈ ধুনীয়াকৈ ধৰি এইৰকম উঠাই দিলে হ'ল মজা এয়া হাঁহৰ মাংস বঢ়িয়াকৈ একদম কেঁচা চৌকাত হাঁহৰ মাংস বনি আছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কি বনাই আছে আপোনাৰ এইটো ভাজি বনালো বন্ধাকবি ভাজি আলু আছে বেঙেনা আছে মটৰ আছে মজা বঢ়িয়া ভেজিটেবল ভাজি অ'কে নৱবৰ্ষ শুভেচ্ছা জনালোঁ সকলোকে তাৰপিছত আহিব আৰু নিমন্ত্ৰণ থাকিলে আহিব 12টা বজালৈকে 1টা বজালৈকে পুৰা ডেন্স চলিব ইয়াত আউটাৰচাৰকুচি মানুহৰ কাৰণে কিবা এটা কৈ দিয়ক আউটাৰচাৰকুচি মানুহৰ কাৰণে আৰু শুভেচ্ছা থাকিলে সকলোৰে চ' এফালে বাৰ্বিকিউৰ কাৰণে ৰেডি কৰি লৈছোঁ এয়া পৰ্ক বাৰ্বিকিউ বনিব জাষ্ট দিছোঁ এনেকুৱা হ'ব অলপ বনি লওক তাৰপিছত দেখাই আছোঁ চ' এয়া অলমষ্ট বাৰ্বিকিউ বনি গৈছে আৰু এয়া ধুনীয়াকৈ মিহিকৈ ধোঁৱা চোৱা ওলাই গৈছে আৰু বনি গৈছে মজাকৈ কি হৈছে পোৱালি অকণি খাইছ ন তই সেই খাই দে মই দেখিলোঁ
চ' এইফালে বনি আছে ডাক ড্ৰাই ফ্ৰাই। একচুৱেলি বনোৱা কথাটো মহে আছিলে, ধুনীয়াকৈ উঠালোঁ মেলিলোঁ, অলপ লৰালোঁ, তাৰপিছত এহেঁতিকে লৰাই আছে। এইফালে শান্তনু, এইফালে চৈকত দা। হেল্ল'। চ' এনেকৈ আৰু হাঁহ পৰ্ক মাছ আছে দি ধুনীয়াকৈ এসাঁজ খাই 31st মনাই পাছদিনাখন ওলাই গ'লোঁ এটা বেলেগ জেগাত। 1 তাৰিখে অলপ সৰু আৰু তাত ব্লগ বনোৱা নাই, এনেই গৈছিলোঁ। আপোনালোকক জেগাটো দেখাওঁ চাওক।